হাই ফ্ৰেণ্ডছ, মই মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ভাবিছোঁ আজি খটৰা মন্দিৰ দৰ্শন কৰিম। খটৰা মন্দিৰত যাম। বহুত দিন মন্দিৰ দৰ্শন কৰা হোৱাই নাই। আপোনালোকে চাই থাকিব আমি খটৰা মন্দিৰত যোৱা A to Z ভিডিঅ' আপোনালোকক হোৱাই নাই নেকি ওলোৱা হোৱাই নাই। এতিয়া দীপাঞ্জলি ওলাই আছে আমি মন্দিৰত যাবৰ কাৰণে। এতিয়া তাই হ'ব আৰু মোৰ ওলোৱা হৈছে। এতিয়া তাই ওলালে হৈ যাব। আমি এতিয়া আমি দেৱনৈ পাৰ হ'লো, যাই আছো। পানীখিনি তিনি হৈছে। মন্দিৰটো পাই দেখা পাইছোঁ আৰু অলপমান আছে। এতিয়া দীপাঞ্জলিয়ে চাকি জ্বলাই আছে, মন্দিৰৰ চাকি জ্বলাব ওলাইছে। কৃষ্ণ কৃষ্ণ এয়া আমি মন্দিৰ পালো, আহি মন্দিৰত সোমাই আছো। ধুনীয়া পৰিৱেশ, ধুনীয়া লাগিছে মন্দিৰটো। এইটো মন্দিৰৰ মেইন গেট, ভিতৰৰ মেইন গেট, আৰু সেইটো হৈছে বাহিৰৰ মেইন গেট। ইয়াত দীপাঞ্জলিয়ে পুৰা ফটো উঠি আছে। এইখন হৈছে ফিল্ড, মন্দিৰৰ ফিল্ড হয়। আমি খটৰা মন্দিৰৰ আপোনালোকৰ পৰিৱেশ দেখুৱাই আছো, আপোনালোকে চাই থাকক।
আমি মন্দিৰৰ পিছফালে আছোঁ। মই মন্দিৰৰ পৰিৱেশটো দেখুৱাই আছোঁ। খটৰা মন্দিৰত আহি বহুত ভাল লাগে, পৰিৱেশটো ধুনীয়া সুন্দৰ হয়। যেতিয়া আমাৰ খটৰা মন্দিৰ সত্ৰত দৰ্শন কৰা হ'ল, এতিয়া আমি ওচৰতে মাহী এটা ঘৰ আছে, আমি তাতে যাই আছোঁ।